আসসালামু আলাইকুম নমস্কাৰ মই এতিয়া যোৱা হেদিনাতে পাইছো যে আমাৰ বৰপেটা জিলাৰ পাকা বেতবাৰী বিধানসভা সমষ্টিৰ বৰ্তমান যুৱ প্ৰাৰ্থিত্ব নেত্ৰী এআইইউডিএফ দলৰ সন্মানীয় নেত্ৰী মীনাক্ষী ৰহমান বাইদেউ ইতিমধ্যে ওলাইছে। তেওঁ ৰাইজৰ মাজলৈ গৈছে। সমষ্টিটোত তেওঁ এইবাৰ তেওঁ বিধানসভা সমষ্টিখনত এইবাৰ জয়লাভ কৰাৰ আৰু টিকট প্ৰাৰ্থিত্ব হৈ তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত এইবাৰ জয়লাভ কৰাৰ পূৰ্ব সম্ভাৱনা আছে বুলি মই জানিব পাৰিছো। আৰু তেওঁ বিপুল ভোটতো জয় হ'ব বুলি মই এইটোৱে জানিব পাৰিছো। গতিকে মই দুৱা আশীৰ্বাদ কৰিছো তেওঁৰ আশাটো যাতে পূৰণ হয়। ওপৰৱালাই তেখেতক শান্তি দিয়ক। যিভাৱে তেওঁ ওলাইছে আৰু তেওঁ ৰাইজৰ মাজলৈ ওলাইছে, ৰাইজক সহায় কৰাৰ বাবে, ৰাইজৰ উন্নতিৰ বাবে, ৰাইজৰ বিশেষভাৱে তেওঁ ওলাইছে বুলি মই জানিব পাৰিছো। আৰু গতিকে মই তেখেতৰ বাবে দোৱা কৰিলো আৰু তেওঁ যাতে এটা শুভ লক্ষণ আশা যাতে ওপৰৱালাই পূৰণ কৰে। এইখিনি মই তেওঁৰ উদ্দেশ্যে এইটোৱে কম যে তেওঁ এজন ভাল ব্যক্তি, তেওঁ এজন সুদক্ষ নতুন ব্যক্তি ওলাইছে আৰু তেওঁ ৰাইজক সেৱা কৰাৰ বাবে ওলাইছে। মই এইখিনি কম। আৰু তেওঁ 2026 বিধানসভা নিৰ্বাচনত তেওঁ এআইইউডিএফ দলৰ সন্মানীয় প্ৰাৰ্থিত্বৰ দাবীদাৰ। গতিকে পাকা বেতবাৰী সমষ্টিটোত তেওঁ এইবাৰ জয় নিশ্চিত বুলি আৰু টিকট প্ৰাৰ্থিত্ব নিশ্চিত। আৰু ইয়াৰ বাবে তেওঁ ইয়াৰ বাহিৰে কোনো এই দলৰ প্ৰাৰ্থিত্ব নাই বুলি আমি ভাবিছো। আগন্তুক 2026 সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা এআইইউডিএফ দলৰ এগৰাকী সন্মানীয় আদৰ্শবান নেত্ৰী বুলি মই ভাবো। বাইদেউক এটা কথা মই কম যে বাইদেউ আমি শুনিছো আপুনি এজন ভাল ব্যক্তি, আকৌ তেওঁ আদৰ্শ ব্যক্তি। সেইখিনিতে মই কওঁ বাইদেউ, মই ৰফিকুল ইছলাম, মই এজন দুখীয়া মানুহ, আপুনি সহায় কৰা মানুহ। গতিকে মই অলপমান অসুস্থত পৰিছো বাইদেউ, একদম অসুস্থ। দিনে দুপৰীয়া মই পাকে পৰি যাওঁ, অলপ দুৰ্বল বেমাৰ আছো। গতিকে মই চিকিৎসাৰ বাবে বাইদেউ আপুনি নিজৰ ভাই বন্ধু দাদা বা সন্তান হিচাপত মোক অলপমান আপুনি সহায় কৰিব বুলি মই অলপমান আশাবাদী। আৰু মই এটা হস্পিটেলত যাম আজি। গতিকে আমি আপোনাক আমাৰ নতুন হবু বিধায়িকা হিচাপে আমি আপোনাৰ পৰা অলপমান বিচাৰি আছো বাইদেউ, মোক অলপমান চিকিৎসাৰ বাবে অলপমান সহায় কৰিব। এইখিনি বাইদেউ, এইখিনি আশা কৰিছো। আৰু আপোনাৰ আশাটো আল্লাহে যাতে পূৰণ কৰে। মই নামাজ পঢ়ি দোৱা কৰিম বাইদেউ। মই একদম অসুস্থত পৰিছো বাইদেউ, অলপমান চিকিৎসাৰ বাবে আপুনি মোক প্লিজ কিবা এটা সহায় কৰক। ধন্যবাদ। আৰু মীনাক্ষী বাইদেউ জিন্দাবাদ। নমস্কাৰ, খুদা হাফিজ, জয় অসম, জয় বৰপেটা, জয় পাকা বেতবাৰী, বাইদেউ জিন্দাবাদ।